আমি আজি এই ভিডিঅ'টিত পঢ়িম তৃতীয় শ্ৰেণীৰ থাৰ্ড লেসন এ ব্ৰেভ জেনাৰেল। এ ব্ৰেভ জেনাৰেল মানে হৈছে এজন সাহসী সেনাপতি। লুক এট দ্য পিকচাৰ। তলৰ ছবিখনলৈ চোৱা। আমি তলৰ ছবিখনত লাচিত বৰফুকনৰ সৈতে কেইজনমান সৈন্য দেখিছো নহয় জানো? ৱৰ্ক ইন পেয়াৰ, জোৰ বান্ধি কাম কৰা। সে হোৱাট ইউ সি ইন দ্য পিকচাৰ। তোমালোকে ছবিখনত কি দেখিছা তোমালোকক ক'বলৈ কৈছে। Tell your friend what you know about লাচিত বৰফুকন। আৰু তুমি লাচিত বৰফুকনৰ বিষয়ে কি জানা তোমাৰ বন্ধু বা বান্ধৱীক ক'বলৈ কৈছে। এতিয়া হয়তো তোমালোকে লাচিত বৰফুকনৰ বিষয়ে বেছি নাজানিবও পাৰা, কিন্তু এই পাঠটি পঢ়াৰ পাছত তোমালোকে লাচিত বৰফুকনৰ বিষয়ে নিশ্চয় জানিব পাৰিবা। আহাচোন আমি গল্পটো আৰম্ভ কৰোঁ। যদি আপোনালোক মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগলৈ আপলোড হ'বলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো ক্লিক কৰি অল চিলেক্ট কৰক। Let's read the story. A brave general. এজন সাহসী সেনাপতিৰ কাহিনী পঢ়ো আহা। In the days of King Sakradhar Sinha, the western part of the kingdom was under Mughals. স্বৰ্গদেউ চক্ৰধৰ সিংহৰ দিনত তেওঁৰ ৰাজ্যৰ পশ্চিম অংশটো মোগলৰ অধীনত আছিল। The king had to pay huge sum of money to the Mughal emperor. স্বৰ্গদেৱে সেইবাবে মোগল সম্ৰাটক বহু পৰিমাণৰ ধন সম্পত্তি দিব লগা হৈছিল। He decided to fight the Mughals and recover the lost part of his kingdom. তেওঁ মোগলৰ বিৰুদ্ধে যুঁজ কৰি নিজৰ ৰাজ্যৰ হেৰুৱা অংশটো উভতাই ল'বলৈ সিদ্ধান্ত কৰিলে। The king needed a brave general to fight the Mughals. মোগলৰ বিৰুদ্ধে যুঁজ কৰিবলৈ স্বৰ্গদেউক এজন সাহসী সেনাপতিৰ প্ৰয়োজন আছিল। He selected Lasit as the বৰফুকন or the general. তেওঁ লাচিতক বৰফুকন বা সেনাপতি হিচাপে বাছনি কৰিছিল। But before sending him to the battlefield, the king wanted to test him. কিন্তু যুদ্ধক্ষেত্ৰত পঠিওৱাৰ আগতে স্বৰ্গদেৱে লাচিতৰ বীৰত্ব পৰীক্ষা কৰিব বিচাৰিছিল। The king called Lasit to his chamber. স্বৰ্গদেৱে লাচিতক ৰাজকক্ষলৈ মাতিলে। Lasit knelt down before the king. লাচিতে স্বৰ্গদেউক আঁঠুকাঢ়ি প্ৰণাম জনালে। At that moment, an attendant rushed into the royal chamber and took off Lasit's turban. সেই সময়তে স্বৰ্গদেউৰ শুশ্ৰূষাকাৰী এজনে ৰাজকক্ষত সোমাই আহি লাচিতৰ পাগৰি খুলি দিলে। This was a great insult to Lasit. লাচিতৰ প্ৰতি এয়া এক ডাঙৰ অপমান আছিল। He became very angry with the attendant. তেওঁৰ শুশ্ৰূষাকাৰীজনৰ ওপৰত বৰ খং উঠিল। The man ran to the king's throne and stood behind it. শুশ্ৰূষাকাৰীজনে ততালিকে দৌৰি গৈ ৰাজসিংহাসনৰ পিছফালে থিয় হ'ল। Lasit ran towards him in great anger. লাচিত প্ৰচণ্ড খঙত শুশ্ৰূষাকাৰীজনক খেদি গ'ল। The king stopped Lasit and told him that the attendant was only carrying out his order. কিন্তু স্বৰ্গদেৱে লাচিতক ৰখাই ক'লে, সি মোৰ আদেশ মাত্ৰ পালন কৰিছে। He also told Lasit that he wanted to test if Lasit was brave and had self-respect. স্বৰ্গদেৱে লাচিতক আকৌ ক'লে যে তেওঁ লাচিতৰ সাহস আৰু আত্মসন্মানৰহে পৰীক্ষা ল'ব বিচাৰিছিল। Then the king appointed Lasit as the বৰফুকন. তেতিয়া স্বৰ্গদেৱে লাচিতক বৰফুকন হিচাপে নিযুক্তি দিলে। He also presented Lasit with a beautiful sword. স্বৰ্গদেৱে লাচিতক এখন ধুনীয়া তৰোৱালো উপহাৰ দিলে। তোমালোকে বুজি পালানে? তোমালোকে এই পাঠটি মোৰ সুৰে সুৰে ঘৰত পঢ়িবলৈ চেষ্টা কৰিবা। তলত কেইটামান নতুন শব্দ দিয়া আছে। Let's learn these new words. তলত দিয়া নতুন শব্দকেইটা শিকো আহা। Knelt,
To be in a position where the body is supported on the knees. Kneel মানে হৈছে আঁঠু কাঢ়া. Turban, a long piece of cloth worn tightly around the head. Turban মানে হৈছে পাগৰি. Chamber, a hall that is used for formal meeting. Chamber মানে হৈছে ৰাজকক্ষ. Sword, a weapon with a long metal blade and a handle. Sword মানে হৈছে তৰোৱাল. আশা কৰিছো তোমালোকে পাঠটি বুজি পাইছা. পাঠটিত বা আৰু কেইটামান নতুন শব্দৰ অৰ্থ মই অসমীয়াত লিখি দিবলৈ চেষ্টা কৰিছো. তোমালোকে ভিডিঅ'টো পজ কৰি পঢ়িত লিখি ল'বা. এতিয়া আমি পাঠটিত থকা এক্টিভিটিজ কেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম. Question number 1. Read the sentences and write yes or no. তলৰ বাক্যবোৰ পঢ়া আৰু হয় নে নহয় কোৱা. Question number A. Sakradhwaj Singha was a brave general. Sakradhwaj Singha এজন সাহসী সেনাপতি আছিল. হয়নে নহয়? Sakradhwaj Singha এজন স্বৰ্গদেউ আছিল. তেওঁ সেনাপতি নাছিল. সেইবাবে আমি ইয়াত no বুলি লিখিব লাগিব. Question number B. The king had to pay huge sums of money to the Mughal emperor. স্বৰ্গদেৱে মোগল সাম্ৰাজ্যক বহু পৰিমাণৰ ধন দিব লগা হৈছিল. হয়নে নহয় কথাটো? নিশ্চয় হয়, নহয় জানো? সেইবাবে ইয়াত yes লিখিব লাগিব. Question number C. Sakradhwaj Sinha wanted to fight the Mughals. Sakradhwaj Sinhaই মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচাৰিছিল. হয়নে নহয়? নিশ্চয় হয়. এইটো হ'ব yes. Question number D. Sakradhwaj Sinha appointed Lasit as the Borfukan. Sakradhwaj Sinhaই লাচিতক বৰফুকন হিচাপে বাছনি কৰিছিল. এইটো yes হ'ব, নহয় জানো? Question number 2. Read the text and see how much you have understood. তলৰ প্ৰশ্নবোৰ কৰা আৰু পাঠটি কিমান বুজিব পাৰিছা চোৱা. Question number A. What is the name of the king in the story? পাঠটিত স্বৰ্গদেউজনৰ নাম কি আছিলে? স্বৰ্গদেউজনৰ নাম আছিলে Sakradhwaj Singha, নহয় জানো? এতিয়া আমি ইয়াৰ উত্তৰ লিখিব লাগিব. The name of the king is Sakradhwaj Sinha. Question number B. What did Sakradhwaj Sinha decided to do? Sakradhwaj Sinhaই কি কৰিবলৈ সিদ্ধান্ত লৈছিল? Sakradhwaj Sinhaই যুদ্ধ কৰিবলৈ সিদ্ধান্ত লৈছিল, নহয় নে? সেইবাবে আমি উত্তৰ লিখিব লাগিব. Sakradhwaj Sinha decided to fight the Mughals and recover the lost part of his kingdom. আৰু তেওঁৰ হেৰুৱা ৰাজ্য উভতাই ল'বলৈ বিচাৰিছিল. Question number C. Give the name of the person who was selected to become the general. কাক সেনাপতি হিচাপে বাছনি কৰিছিল? লাচিতক, নহয় নে? সেইবাবে লিখিব লাগিব the name of the person was Lasit. Question number D. What did the attendant do that made Lasit so angry? শুশ্ৰূষাকাৰীজনে কি কৰিছিল যাৰ ফলত লাচিত বৰ খং উঠিছিল? ইয়াৰ উত্তৰ হ'ব The attendant took off Lasit's turban which made Lasit very angry. লাচিতৰ পাগৰিটো খুলি দিয়াৰ কাৰণে লাচিত বৰ খং উঠিছিল. Question number E. What did the king wanted to test in Lasit? স্বৰ্গদেৱে লাচিতৰ কি পৰীক্ষা কৰিব বিচাৰিছিল? ইয়াৰ উত্তৰ হ'ব The king wanted to test if Lasit was brave and had self-respect. স্বৰ্গদেৱে লাচিতৰ সাহস আৰু আত্মসন্মান পৰীক্ষা কৰিব বিচাৰিছিল. Question number 3. Pick out words from the box and fill in the blanks to complete the sentences given below. বাকচত দিয়া শব্দবোৰৰ সহায়ত তলৰ খালী ঠাইবোৰ পূৰ্ণ কৰা. তোমালোকৰ সুবিধাৰ বাবে মই কৰিয়ে দিছো গোটেইখিনি. Question number A. The western part of the kingdom was under Mughals. ৰাজ্যৰ পশ্চিম অংশটো মোগলৰ অধীনত আছিল. Question number B. The king wanted to fight the Mughals. স্বৰ্গদেৱে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচাৰিছিল. Question number C. The king needed a brave general. স্বৰ্গদেউক এজন সাহসী সেনাপতিৰ প্ৰয়োজন আছিল. Question number D. The king wanted to test Lasit. স্বৰ্গদেৱে লাচিতক পৰীক্ষা কৰিব বিচাৰিছিল. Question number E. The king presented a sword to Lasit.
স্বৰ্গদেৱে লাচিতক এখন তৰোৱাল উপহাৰ দিছিল। Question number 4. Arrange the words to make sentences. তলৰ খেলিমেলিকৈ দিয়া বাক্যবোৰ ক্ৰমত লিখি বাক্য বনাবলৈ কৈছে। Question number A. The king used sums of money to pay head. এই বাক্যবোৰৰ শব্দবোৰ আমাক খেলিমেলিকৈ দিয়া আছে নহয় জানো? এই শব্দবোৰ আমি ক্ৰমত লিখিলে কেনেকুৱা হ'ব? মই কাষত লিখি দিছো। Question number A. The king had to pay huge sum of money. Question number B to মই ঠিক তেনেকৈ লিখি দিছো। The king presented Lasit with a sword. Question number C. The king called Lasit to his chamber. Question number D. An attendant rushed into the royal chamber. Question number E. The king needed a brave general. Now, rearrange the sentences in the correct order according to the story. তোমালোকক এই বাক্যবোৰ পাঠ্যত পোৱাৰ দৰে কাহিনীটোৰ লগত খাপ খুৱাই লিখিবলৈ কৈছে। যেনে এটো প্ৰথম হ'ব The king had to pay huge sum of money. ইয়াৰ পাছত question number E টো আহিব The king needed a brave general. যুদ্ধ কৰিবৰ কাৰণে এজন সাহসী সেনাপতিৰ প্ৰয়োজন হৈছিল। Question number C টো The king called Lasit to his chamber. স্বৰ্গদেৱে লাচিতক তেওঁৰ ৰাজকক্ষলৈ নিমন্ত্ৰণ দিছিলে। তাৰ পাছত question number D টো আহিব An attendant rushed into the royal chamber. এজন শুশ্ৰূষাকাৰী ৰাজকক্ষলৈ সোমাই গৈছিল। ইয়াৰ পাছত question number B টো আহিব একেবাৰে শেষত কি হৈছিলে The king presented Lasit with a sword. স্বৰ্গদেৱে লাচিতক এখন তৰোৱাল উপহাৰ দিছিল। Question number 5A. Read loud the two sentences. তলৰ দুটা বাক্য উচ্চ স্বৰত পঢ়িবলৈ কৈছে। চক্ৰধ্বজ সিংহ was brave. He was a brave king. চক্ৰধ্বজ সিংহ বৰ সাহসী আছিল। He was a brave king. তেওঁ এজন বৰ সাহসী ৰজা আছিল। Now, notice where the describing words brave is placed. Brave শব্দটোৰ স্থান লক্ষ্য কৰা। In the first sentence, it is placed after was. প্ৰথম বাক্যটোত was শব্দৰ পাছত brave শব্দটো বহোৱা হৈছে। In the second sentence, it is placed before the naming word. দ্বিতীয় বাক্যটোত বিশেষ্য পদৰ আগত বহোৱা হৈছে। Many describing words can be placed in both these places. আমি এই জায়গা দুটাত আমি ব্ৰেভৰ সলনিও আন বহুত শব্দ বহাব পাৰো। Question number 5B. Read the sentences about Lasit Borphukan. Lasit Borphukanৰ বিষয়ে দিয়া বাক্যটো পঢ়া। Lasit Borphukan was brave. Lasit Borphukan বৰ সাহসী আছিল। Now, write another sentence about him using the word brave. এতিয়া brave শব্দটো ব্যৱহাৰ কৰি তেওঁৰ বিষয়ে আন এটা বাক্য বনাবলৈ কৈছে। তোমালোকৰ সুবিধাৰ বাবে মই লিখি দিছো Lasit was appointed as a general because he was brave. লাচিতক সেনাপতি হিচাপে নিযুক্তি কৰা হৈছিল কাৰণ তেওঁ বৰ সাহসী আছিল। Question number 6. Mita wants to climb a tree. মিতাই গছত উঠিব বিচাৰিছে। But she is afraid. কিন্তু তাই ভয় কৰে। Look at the pictures below. তলৰ ছবিবোৰলৈ চোৱা। They show how Mita is learning to climb a tree. তলৰ ছবিবোৰে মিতাই কেনেকৈ গছত উঠিবলৈ শিকিছে সেইবোৰ আমাক দেখুৱাইছে। Now, choose the correct sentence from the box below and write under each picture. ওপৰৰ ছবিবোৰ বৰ্ণনা কৰিবলৈ তলত দিয়া সঠিক বাক্যৰ বাছনি কৰি ছবিবোৰৰ তলত লিখিবলৈ কৈছে। যেনে মই প্ৰথম ছবিখনত লিখিছো এই বাকচৰ পৰা Mita is trying to climb the tree. মিতাই গছত উঠিবলৈ চেষ্টা কৰিছে। দ্বিতীয় ছবিখনত but she is afraid to climb it. কিন্তু তাই উঠিবলৈ ভয় খাইছে। তৃতীয় ছবিখনত her father is showing her how to climb the tree. তৃতীয় ছবিখনত দেউতাকে তাইক শিকাই আছে যে গছত কেনেকৈ উঠিব লাগে। 4 নম্বৰ ছবিখনত Mita has bravely climbed the tree. মিতাই বৰ সাহসিকতাৰে গছত উঠিব পাৰিলে। এতিয়া আছে question number 7. Look at the pair of words and fill in the blanks. তলৰ বাক্য দুযোৰলৈ চোৱা আৰু খালি থকা ঠাইবোৰ পূৰ্ণ কৰা। Need, needed, want, wanted. ইয়াত need শব্দটোত needed হৈ গৈছে। needৰ পাছফালে e আৰু d লগাই দিছে। ঠিক তেনেদৰে wanted টোত
টিৰ পাছত ই আৰু ডি লগাই দিছে wanted হৈছে ঠিক তেনেকে select শব্দটোত আমি ইডি লগাব লাগিব ইডি লগালে কি হ'ব selected rush শব্দটো আমি ইডি লগাইছো rushed বনাইছো appoint শব্দটোতো আমি ইডি লগাই appointed বনাইছো আৰু present শব্দটোত ইডি লগাই আমি presented বনাইছো question number 8 read loud the pairs of words তলৰ বাক্যবোৰ উচ্চ স্বৰত পঢ়িবলৈ কৈছে run ran take took become became tell told kneel knelt decide decided now make sentences using the words from any two pair of them এতিয়া ওপৰৰ যিকোনো দুযোৰ বাক্য ৰচনা কৰিবলৈ কৈছে তোমালোকৰ সুবিধাৰ বাবে মই run শব্দটোৰে এটা বাক্য বনাই দিছো I run every morning মই সদায় ৰাতিপুৱা দৌৰো ঠিক তেনেকে ran শব্দটোৰে Raju ran away from the school yesterday Raju যোৱাকালি স্কুলৰ পৰা পলাই আহিল become শব্দটোৰে মই লিখিছো Sita wants to become a doctor Sita ডক্টৰ হ'ব বিচাৰিছে became শব্দটোৰে Lasit became the general Lasit সেনাপতি হ'ল question number 9 let's read what Mita's brother Ritul does every day and what he did yesterday Mitar ভায়েক ৰিতুলে সদায় কি কৰে আৰু যোৱাকালি কি কৰিছিল মিটাৰ ভায়েক ৰিতুলে সদায় কি কৰে I go to school মই স্কুলত যাওঁ I play football মই ফুটবল খেলো I cook food মই খাদ্য বনাওঁ I do yoga মই yoga কৰো ৰিতুলে যোৱাকালি কি কৰিছিল মই বিদ্যালয়ত খোজকাঢ়ি গৈছিলো I played football মই ফুটবল খেলিছিলো I cook food মই খাদ্য বনাইছিলো I did yoga মই yoga কৰিছিলো question number 10 write 3 sentences about what you do every day and 3 sentences about what you did yesterday or last Sunday এতিয়া তোমালোকক তিনিটা বাক্য তুমি সদায় কি কৰা আৰু তিনিটা বাক্য তুমি যোৱাকালি কি কৰিছিলা তলত লিখিবলৈ কৈছে everyday মানে আছে সদায় তুমি সদায় কি কি কৰা তলত লিখিব লাগিব যেনে মই তোমালোকৰ সুবিধাৰ কাৰণে লিখি দিছো ইয়াতে I play football মই ফুটবল খেলো I do exercise মই ব্যায়াম কৰো I eat rice মই ভাত খাওঁ yesterday or last Sunday তুমি যোৱাকালি বা যোৱা ৰবিবাৰে কি কৰিছিলা মই লিখিছো I played football মই ফুটবল খেলিছিলো I did exercise মই এক্সাৰসাইজ কৰিছিলো I ate rice মই ভাত খাইছিলো আশা কৰিছো বুজিবলৈ পাৰিছা question number 11 Mita and Ritul like to listen to stories Mita আৰু Ritul সাধু শুনি বৰ ভাল পায় their grandfather is telling them the story the king and the spider সিহঁতৰ ককাকে সিহঁতক এটা সাধু কৈ আছে সাধুটোৰ নাম হৈছে the king and the spider এজন ৰজা আৰু এটা মকৰা let's listen to the story সাধুটো আমিও শুনো আহা once upon a time there was a brave king বহুত দিনৰ আগত এজন বৰ সাহসী ৰজা আছিল he won many battles for his country তেওঁ নিজৰ দেশৰ বাবে বহুত এখন যুদ্ধ জিকিছিল once he lost a battle কিন্তু এবাৰ তেওঁ এখন যুদ্ধ হাৰিছিল he was very sad and ran away from the battlefield সেইভাবে তেওঁ বৰ দুখিত হৈছিল আৰু যুদ্ধক্ষেত্ৰৰ পৰা নিজক বচাই পলাই গৈছিল he went to the forest and lived in a cave তেওঁ এখন হাবিলৈ গৈ এটা গুহাত বাস কৰিছিল one day he saw a spider trying to spin a cobweb এদিনাখন ৰজাই এটা মকৰাক জাল এখন গুঠি থকা দেখিলে the spider tried hard because each time he climbed higher he fell down মকৰাটোৱে বহুত কঠিন পৰিশ্ৰম কৰিছিল কাৰণ যেতিয়া মকৰাটো ওপৰলৈ উঠিবলৈ চেষ্টা কৰে মকৰাটো তললৈ পৰি যায় all of a sudden the king saw that the spider completed the web কিছু সময়ৰ পাছত ৰজাই দেখিলে যে মকৰাটোৱে জালখন গঠি শেষ কৰিলে the king understood that if he tried again he would get back once again ৰজাই বুজিব পাৰিলে যে
যদি তেওঁ আকৌ এবাৰ চেষ্টা কৰে তেনেহলে তেওঁ নিজৰ হেৰুৱা ৰাজ্য আকৌ উভতাই পাব সাধুটো বুজি পালানে কোৱেশ্চন নম্বৰ 12 লিসন এণ্ড ড্ৰ তোমালোকক তলৰ বাক্যটো শুনিবলৈ কৈছে আৰু এখন মকৰা জালৰ ছবি দেখিবলৈ কৈছে A spider is spinning a cobweb inside a cave এটা মকৰাই গুহাৰ ভিতৰত এখন জাল গুঠি আছে তোমালোকক এই বাকচটোত এনে ধৰণৰ এখন মকৰা জাল আঁকিবলৈ কৈছে Question number 13 Let's make new words by joining two words from the cloud তলৰ মেঘবোৰত দিয়া শব্দবোৰ জোৰ লগাই এটা নতুন শব্দ বনাও আহা You will find these words in the story of the king and the spider one is done for you তোমালোকে এই নতুনকৈ বনোৱা শব্দবোৰ the king and the spider সাধুটোত পাবা এটা তোমালোকৰ সুবিধাৰ বাবে কৰি দিয়া হৈছে cob plus web is equal cobweb ঠিক তেনেকে battle plus field is equal battlefield king plus dom is equal kingdom তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো Question number 14 Match the insects with their homes one is done for you তলৰ পৰুৱাবোৰক নিজৰ নিজৰ বাহৰ লগত মিলাবলৈ কৈছে এটা তোমালোকৰ সুবিধাৰ বাবে কৰি দিয়া হৈছে and পৰুৱাবিলাক ক'ত থাকে পৰুৱাবিলাক এনে ধৰণৰ বাহত থাকে নহয় জানো স্পাইডাৰ ক'ত থাকে জালত থাকে বিবিলাক ক'ত থাকে বাহত থাকে Question number 15 pair work let's play with these cards দুজনকৈ জোৰ বান্ধা আৰু তলৰ কাৰ্ডবোৰৰ সৈতে খেলা choose a card from set A and ask your friend to take a card from set B তুমি set A ৰ পৰা কাৰ্ড এখন লোৱা আৰু তোমাৰ বন্ধুৰ set B ৰ পৰা কাৰ্ড এখন ল'বলৈ কোৱা now ask each other the question written on the cards and answers এতিয়া কাৰ্ডত থকা প্ৰশ্নবোৰ এজনে আনজনক সোধা আৰু উত্তৰ কোৱা যেনে তুমি সুধিবা what do spiders spin মকৰাবোৰে কি কাটে আৰু তোমাৰ বন্ধুৱে তোমাক সুধিব what does ant build পৰুৱাবিলাকে কি বনায় ঠিক তেনেকে তলত বাকি থকা প্ৰশ্নবোৰো এজনে আনজনক সুধিবা Question number 16 read these words in a turtle shell কাছৰ পিঠিত দিয়া শব্দবোৰ পঢ়া where মানে হৈছে ক'ত what মানে হৈছে কি how মানে হৈছে কেনেকৈ why মানে হৈছে কিয় when মানে হৈছে কেতিয়া Question number 17 we can use these WH words to ask questions এতিয়া আমি WH এৰে আৰম্ভ হোৱা শব্দবোৰৰ সহায়ত কেইটামান প্ৰশ্ন বনাম উদাহৰণস্বৰূপে where did the king go what did the spider do how did the spider try to weave the web why did the king go to a deep forest when did the king run away think and say what do we put at the end when we write a question ভাবা আৰু কোৱা তোমালোকে ভাবা আৰু কোৱা যেতিয়া আমি প্ৰশ্ন এটা লেখো প্ৰশ্নটোৰ শেষত আমি কি চিন দিও প্ৰশ্নবোধক চিন নহয় জানো এটা আছে question number 18a sing and enjoy the rhyme তোমালোকক এই কবিতাটো গাবলৈ কৈছে আহাচোন একেলগে গাও work while you work play while you play this is the way to be happy each day all that you do with your might things done by halves are never done right তোমালোকে ঘৰত সকলোৱে মোৰ খুৰে খুৰে মাতিবলৈ চেষ্টা কৰিবা Question number 18b find the rhyming words in the poem and write them ওপৰৰ কবিতাটোত ছন্দমিলা শব্দবোৰ বিচাৰি তোমালোকক তলত লিখিবলৈ কৈছে তোমালোকৰ সুবিধাৰ বাবে মই কেইটামান লিখি দিছো play day way might write এই ভিডিঅ'টিত ইমানে